হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিন্নতা ৰঙীন অসমীয়া। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ দিহিঙৰ কিছুমান দৃশ্য। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এতিয়া বাজিছে 8-9টামান বাজিছে চাগে। ব'লক যাওঁ, কেনেকুৱা পাই ক'ব হা। তো গাইজ আমি এতিয়া ট্ৰেক্টৰত উঠি আছোঁ, ট্ৰেক্টৰৰ পৰা গৈ আছোঁ লাহে লাহে। তো বহু দূৰ বাট মই গোটেইবোৰ দেখাই যাব পৰা নাই, মোৰ মোবাইলটোত একদম চাৰ্জ কম, তথাপিতো মই যিমান পাৰোঁ দেখাই গৈছোঁ। চ' আহি আমি এই নদীখন পালোহি। নদীখনৰ মাজেদি আমি পাৰ হ'ব লাগে, আমি যি ৰাস্তা যাম। দেখিছেনে তলৰ দৃশ্য কিমান ভয়ানক। এবাৰ যদি মোবাইলটো সৰি পৰি গ'ল আৰু নে কি কয়, বলক তেন্তে বেলেগ। তো এইখিনি চাওকচোন, মাছখিনি ইমান ধুনীয়া লাগিছে। তো ফাইনেলি এইখন হেৰিখন দিহিংখন চ' কেনেকুৱা লাগিছে। মই একদম শ্বৰ্টকৈ বনাইছোঁ দেই, মোৰ চাৰ্জ একদম কম মানে। তো তথাপিতো আপোনালোকক দেখাবলৈ ইচ্ছা আছিলে, সেইকাৰণে বনালোঁ। তো চাই থাকক পাছলৈকে। এনেকুৱা মজা কৰিলোঁ বহুত দিনৰ মূৰত এনেকৈ ফূৰ্তি কৰিছোঁ, তথাপিতো ভাল লাগিলে বহুত। কি ক'ম আৰু, বহুত দিনৰ মূৰত যিমান দুখ আছিলে ন, দুখবোৰ আঁতৰাই আনিলোঁ, সেই নদীখনতেই উটুৱাই দিলোঁ। তো এবাৰ আহি চাব সকলোৱে, আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'ত আপোনালোকে প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ভিডিঅ'বিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বেছি দীঘলীয়া নকৰোঁ। তো এইকেইটা চাওকচোন, এইকেইটা একদম মাছ ধৰি আছে, একদম এই ছাইডত আহি কম নহয়, সিহঁতে একদম চাঞ্চতে ডান্স মাৰিছে। বাৰু ধেমালি কৰিলোঁ, অলপ ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ, ভালে বেয়াই মাজতে আহিলোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়। তো কেনেকুৱা পালে চাওকচোন, এবাৰ কমেণ্ট এটা কৰি জনাওক বাৰু। তো এই দেখিছেনে, মানে ইয়াৰ ক'বই নালাগে, পেটডালি এই থাকত নক'বা আৰু, গৰম হৈ যায় একদম। চৰ্বিখিনি চাওক, গাহৰি চৰ্বি নিচিনা একদম পূৰা চমক কৰি দিয়ে। তো থেংক ইউ, আজিলৈ বাই। শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তো ছাপোৰ্ট কৰিব আপোনালোকৰ মাজলৈ, যাতে মই আগবাঢ়ি যাব পাৰোঁ এনেকৈ। তো কিছুমান মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই, থেংক